ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল SMTD ব্লগ। বন্ধুসকল, আজি আমাৰ এজন সাবস্ক্ৰাইবাৰ আহিছে, বহুত দূৰৰ পৰা আহিছে। তেখেতে আমাৰ পৰা ভিভো X200 FE ল'ব। তেখেতে এইজন কাষ্টমাৰজন এইজন আৰু ইয়াৰ লগত আমি বহুতখিনি অফাৰ দিছোঁ। এডাল ৰিয়েলমিৰ বাছ দিছোঁ, T10 অৰিজিনেল বাছৰ এইডাল, আৰু লগতে আমি ওয়ারলেস পাওয়ার ব্যাংক এটা দিছো ভিভোর অরিজিনাল। আপনি কি কব? হয়, মই এই মোবাইলটো নিবৰ কাৰণে একচুৱেলি বহুত দূৰৰ পৰা আহিছোঁ, ৰঙিয়া বছৰৰ পৰা আহিছোঁ। আগতো মই ইয়াৰ পৰা বহুত মোবাইল নিছোঁ, আৰু তেখেতসকলৰ যিটো মোবাইল প্ৰাইচ হয় একদম ৰিজনেবল প্ৰাইচ, খুব কম দামতে মোবাইলবোৰ তেখেতসকলে দিব পাৰে। লগতে বিভিন্ন ধৰণৰ গিফ্ট আপোনালোকে দেখিছে, বিভিন্ন ধৰণৰ গিফ্ট আইটেম উপহাৰ হিচাপে দিয়ে। আৰু মই ইয়াৰ পৰা মোবাইল বাই কৰি আহিছোঁৱে। আৰু নিউ চানি মোবাইলখনৰ দোকানখনৰ এটা বিশেষত্ব আছে। তেখেতসকলে গ্ৰাহকক যিমান পাৰে কম দামত মোবাইল দিবৰ কাৰণে প্ৰয়াস কৰে। গতিকে মই নিউ চানি মোবাইলত আকৌ আহিম, ভৱিষ্যতো আহি থাকিম, আৰু আপোনালোকো আহিব। ইয়াত কম দামতে পাব, ৰিজনেবল দামত। দদৰা চকতে নিউ চানি মোবাইল দোকানখন অৱস্থিত। ধন্যবাদ। তেখেতসকলৰ লগত আৰু এজন কাষ্টমাৰ আহিছে আমাৰ। তেখেতে অপো ৰেনো 14 Pro লৈছে। এইজন ব্যক্তিজন তেখেতেও বহুত ডিছকাউণ্ট পাইছে। তুমি কি ক'বা দোকানখনৰ বিষয়ে? সঁচা বহুত ভাল লাগিল, মোবাইলটো দেখি বহুত কমতে পালোঁ। ইয়াত আহি মই চাৰিগড়ৰ পৰা আগতো বহুত মোবাইল লৈছোঁ। ইয়াত বহুত ভাল কম দামতে পোৱা যায় মোবাইল। ইয়াত আহিলে আকৌ তোমালোকেও বহুত কম দামত পাবা। ঠিক আছে। গাইজ, ভিভো Y200 FE তেখেতে হাতত লৈ আছে। খুলি দিয়া প্লাষ্টিকটো, আঠাটো ন, এইটো আঠাটো মোৰ ফালে দেখাই দিয়া।